মাছ আৰু মাংস খাই ভাল পোৱা মানুহ হয়তো আপুনি দেখিছে। আজি আপোনালোকক দেখুৱাম ইটা আৰু বালি খাই ভাল পোৱা এগৰাকী মানুহ। ভাত বা ৰুটি নহয়। এগৰাকী ব্যক্তি যিয়ে খাবলৈ ভাল পায় ইটা আৰু বালি। ইটা আৰু বালি খাই জীয়াই থকা এগৰাকী ব্যক্তিৰ নাম হৈছে পিগিৰাপ্পা। কৰ্ণাটকৰ এখন ভিতৰুৱা গাঁৱৰ বাসিন্দা পিগিৰাপ্পা। বিগত 34টা বছৰে এনেদৰে বালি আৰু ইটা খাই জীৱন পাৰ কৰিছে পিগিৰাপ্পাই। 10 বছৰ বয়সৰ পৰা ভাত ৰুটি আদি খোৱা বাদ দি অনবৰতে ইটা খাই জীৱন পাৰ কৰিছে পিগিৰাপ্পাই। এগৰাকী পিগিৰাপ্পাৰ মাতৃয়ে তেওঁক বহুবাৰ মাছ মাংস খোৱাৰ চেষ্টা কৰিছে যদিও বিফল হৈছে। দৈনন্দিন দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিগিৰাপ্পাই এনেদৰে বালি আৰু ইটা খাই মানুহক মনোৰঞ্জন দি আহিছে আৰু এয়া হৈছে তেওঁৰ পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ উপায়। সঁচাকৈ এই আজব পৃথিৱীত ইমান ধৰণৰ যে আজব মানুহ আছে, তাৰে জ্বলন্ত উদাহৰণ কৰ্ণাটকৰ এইগৰাকী পিগিৰাপ্পা। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজত আহিম। ধন্যবাদ।